Hello friends, welcome to my YouTube channel. মই আজি লৈ আহিছোঁ আপোনালোকৰ আগত পচলা খাৰৰ ৰেচিপি। আহকচোন এতিয়া মই কিদৰে বনাইছোঁ চাওঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই পচলাখিনি মিহিনকৈ কাটি লৈছোঁ আৰু পচলাত দিবৰ বাবে মটৰ এবাতি তিয়াই লৈছোঁ আৰু দীঘলকৈ পিঁয়াজ দুটা কাটি লৈছোঁ। আৰু এয়া ৰহৰ দাইল অলপ তিয়াই ল'লোঁ। আহক এতিয়া আমি বনোৱা আৰম্ভ কৰোঁ। প্ৰথমতে কুকাৰটো পাতি লৈছোঁ। কুকাৰটো যেতিয়া গৰম হ'ব তেতিয়া মিঠাতেল অলপ দিব। তাৰপিছত পিঁয়াজ দিব। যেতিয়া পিঁয়াজখিনি ৰঙা হৈ যাব তেতিয়া আদা নহৰু দি দিম। অলপ পানী দি লৰাম আৰু এয়া মই চ'দা অলপ উলিয়াই লৈছোঁ দি দিলোঁ এতিয়া। আৰু এয়া জলকীয়া কেইটামান ফালি দি দিলোঁ। তাৰপিছত এতিয়া পচলাখিনি দি দিলোঁ। নিমখ সোৱাদ অনুযায়ী দিব। চব দিয়াৰ পিছত লৰাই মেলি ঢাকি দিলোঁ। 3টামান চিটি মৰোৱাৰ পিছত চাইছোঁ পচলাখিনি আধা সিজিলে। এয়া চাওক, এতিয়া মটৰ আৰু ৰহৰ দাইলখিনি দি দিলোঁ। দি ঢাকনখন মাৰি দিলোঁ। আকৌ 4টামান চিটি মৰাম। তাৰপিছত এয়া পচলা হৈ গৈছে। যেতিয়া হৈ যাব ওপৰৰ পৰা অলপ মান ধনিয়া কাটি দিব। এই আচাৰ ৰেডি হৈ গ'ল। এয়া ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব বুলি আশা কৰিলোঁ।